লাফু মাছৰুম আমি আজি কণী লগত বনাই খাম। এটা নহৰু, এটা আদা, আন্দা বইল কৰি আছোঁ। ই আলু বইল কৰি আছোঁ। হয়েছে এটা বহুত জলকীয়া, এটা মস্ত জ্বালা লাগে। নাই এনে মশলা নাই, মানে নহৰু আদা আর পিঁয়াজ এটা মানে পেস্ট বনাই লৈছোঁ গুড়া কৰি। এটা মানে আমাৰ ট্ৰাইবেলিয়া যে কয় আমাৰ এটা মিমুক টখা, কিন্তু বাকীগিলান কি কয় এটা আমি নাজানো। আমাৰ নিজৰ গুৰুৰ ভাষাত কয় মিমুক টখা। আলু আৰু ডিম এটা বইল কৰি লৈছোঁ, সিদ্ধ হ'ল আৰু এতিয়া হৈ গৈছে বইল। বাকলিটো গুচালোঁ। সো বন্ধুসকল, আজি আমাৰ কণীটা ফ্ৰাই কৰি ল'ম। তাৰপিছত এটা মানে আলুটা বইল কৰি লৈছোঁ, আৰু এটা হ'ল লাফু। এই পদ্ধতি আমি আজি এটাই মানে বনাম আৰু কি, মানে এটা ফ্ৰাই কৰাৰ পিছত আমি এটা মানে ভাজি কৰি ৰসাটা বনাম। এতিয়া মই তেল দি আছোঁ, ডিম এটা অলপ মানে ফ্ৰাই কৰি লওঁ। थोड़ा नमक डाल दिया, और सिंपल में हल्दी, ये कमी को डाल देते। হৈ গেল এতিয়া আমাৰ কণী ফ্ৰাই, হৈ গেল আমাৰ এতিয়া কণী ফ্ৰাই। আমি পিঁয়াজ নহৰু এতিয়া আমি তেলত ভাজি ল'ম।
খানা পরে হাজির ইউ নিমখ আমি এটা ছোট ছোট লাফো দিয়ে আছো এটা ভাজি আজির খানাটা বহুত জবরদস্ত হবে আজি আমি খানাটা পদ্ধতিটা অলপ বেলেগ বেলেগকৈ বনাইছোঁ আলু और লাফু और পনীর ফ্রাই রস খাই ভাল লাগিব আৰু আজি পানীটো দি আছোঁ অলপ আজিৰ আইটেমটা বঢ়িয়া হ'ব খানা এই ছোট ছোট যেটো লাফু একদম মস্ত চেন আছে মানে একদম মানে ৰান্ধাৰ এনেকা চেন লাগে মানে খাবলৈ মন যায় সেনেকা আৰু এতিয়া আন্ডা দিম চাহ বন্ধুসকল আজিৰ বনোৱাটো বেলেগ পদ্ধতি বনাইছোঁ বঢ়িয়া হ'ব আজি খানা বঢ়িয়া হ'ব আজি খানা চাওক বন্ধুসকল আমি এনেকা বনাইছোঁ না যে খাবলৈ মন যায় এতিয়া আমাৰ হৈ গ'ল ৰান্ধা এতিয়া আমি নমাই দিম ফ্ৰেণ্ডছ এতিয়া আমি শুরু কৰিম খানাটা আমাৰ ৰেডি হৈ গ'ল ये टोमेटो चटनी करी प्याज बढ़िया मिठाई হয় বন্ধুসকল আপোনালোকে হিচাপে ট্ৰাই কৰি লাফু ডিমা আৰু আলু এনেকৈ বনাই খাবি ঘৰতে ট্ৰাই কৰিব পাৰে আপোনালোকে বঢ়িয়া কম্বিনেশ্যন খাই ভাল লাগে বহুত ফেভাৰেট বহুত খানা ভাল লাগিছে দেই আজি
Hello. তো বন্ধুসকল আজি ভিডিওটো যদি চাই ভাল লাগিলে লাইক কৰি দি শ্বেয়াৰ কৰি দি আৰু ছাবস্ক্ৰাইব কৰি দিবি বাই বাই থেংক ইউ